তো হেল্ল' ফ্ৰেণ্ডছ আজি নতুন এক্সপিৰিয়েঞ্চ ৰিভাৰছাইড হোটেলত ডুমডুমাত বাটতে গৈ থাকোঁতে লাঞ্চ কৰিবলৈ সোমালোঁ ৰিভাৰছাইড হোটেলত আৰু সঁচাকৈ হোটেলটো চাই বহুত ভাল লাগিলে আমাৰ মোৰ বন্ধু চিয়নে মোক হোটেল ৰিভাৰছাইডৰ বিষয়ে ক'লে আৰু মই তেনেকৈ সোমালোঁ সঁচাকৈ চাই বহুত ভাল লাগিলে বহুত ভাল ডেক'ৰেশ্যন কৰিছে গোটেইবিলাক চকী টেবল যিমানবিলাক আছে গোটেইবিলাক বাঁহৰে ডেক'ৰেশ্যন কৰিছে আমাৰ ইয়াত বহুত বাঁহ আছে কিন্তু ইউটিলাইজ কৰা নহয় কিন্তু ইয়াতে ইমান ধুনীয়া বাঁহক ইউটিলাইজ কৰি পিনে ইমান ধুনীয়াকৈ তেওঁলোকে বনাইছে সঁচাকৈ চাই বহুত ভাল লাগিলে আৰু তাত টাইম স্পেণ্ড কৰি বহুত ভাল লাগিলে তেওঁলোকে খোৱা বোৱাৰ কাৰণেও বহুত ভাল এৰেঞ্জমেণ্ট কৰিছে তেওঁলোকে ভাতবিলাক টোপোলাত এটা টোপোলা ছিষ্টেমত তেওঁলোকে দিয়ে আৰু ভাতটো খায়ো বহুত টেষ্ট লাগিলে আৰু বহুত ভেৰাইটিজ আইটেম তেওঁলোকে প্ৰভাইড কৰে ভাতৰ লগত আমি তাতে গাহৰি বইল আৰু গাহৰি কাৰী আমি খালোঁ বহুত টেষ্টি আশা কৰোঁ আপোনালোকেও এবাৰ আহিব আৰু এই হোটেলত যেতিয়াই আপোনালোকে ডুমডুমালৈ আহে এই হোটেলত ভিজিট নকৰাকৈ যাতে নাযায় সঁচাকৈ বহুত ভাল এটা ফেমিলি ৰেষ্টুৰেণ্ট আৰু তাত যিবিলাক চেলছমেন আছে তেওঁলোকে বহুত ৱেল বিহেভিয়াৰ্ড আৰু বহুত ভালকৈ তেওঁলোকে আমাক ছাৰ্ভিচ দিছে তাৰ কাৰণে বহুত থেংক ইউ ৰিভাৰছাইড হোটেল আৰু নিশ্চয় আৰু নেক্সট টাইম আহিলে নিশ্চয় আৰু এবাৰ আমি সোমাম আৰু তাত খানা উপভোগ কৰিম থেংক ইউ